Hey guys, welcome back to my channel. So, অসমৰ যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে LP আৰু UP টিচাৰৰ সকলৰ বাবে ইতিমধ্যে ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্ট আৰু সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্ট ওলাইছে। সো মই আজি আপোনালোকৰ লগত ধুবুৰী জিলাৰ কাট অফৰ সমীক্ষা ডিসকাস কৰিম। সো আপোনালোকে চাই থাকিব ভিডিওটো শেষলৈকে স্কিপ নকৰাকৈ, আৰু যদি আপোনালোকে মোৰ চেনেললৈ নতুন আহিছে তেন সাবস্ক্ৰাইব কৰি দিব। সো বলক ভিডিওটো আৰম্ভ কৰোঁ। আৰু যদি আপোনালোকক নতুন কিবা ডিস্ট্ৰিক্ট লাগে বা নতুন কিবা ভিডিও দৰকাৰী ভিডিও লাগে দেন মোক কমেন্ট বক্সত জনাব, ঠিক আছে। সো ধুবুৰী জিলাত OBCৰ পোষ্ট কেইটা আছিল? OBCৰ পোষ্ট আছিল 85টা। ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্টত কাট অফ আহিছিল OBCৰ 208.583 আৰু সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত OBCৰ কাট অফ আহিছিল 206.733, ঠিক আছে। সো ইয়াৰ ডিফাৰেন্স যদি আমি চাওঁ যে ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্টতকৈ সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত কিমান কাট অফ কমিলে OBCৰ ক্ষেত্ৰত 1.85 কমিছে, ঠিক আছে। সো আমি এটা অনুমান কৰিব পাৰোঁ যে থাৰ্ড প্ৰভিজনাল মেৰিট লিষ্টত কিমান কাট অফ আৰু আহিব পাৰে, ঠিক আছে, OBCৰ ক্ষেত্ৰত। সো মই এটা এক্সপেক্টেড কাট অফ দি দিছোঁ 205ৰ আশে-পাশে থাকিব লাগে OBCৰ ক্ষেত্ৰত থাৰ্ড প্ৰভিজনাল মেৰিট লিষ্টত। সো আনৰিজাৰ্ভৰ ক্ষেত্ৰত যদি আমি চাওঁ, আনৰিজাৰ্ভত পোষ্ট আছিল ধুবুৰী জিলাত 253টা আৰু ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্টত আনৰিজাৰ্ভৰ কাট অফ আহিছিলে 215.395 আৰু সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত ধুবুৰী জিলাত আনৰিজাৰ্ভৰ কাট অফ আহিছিলে 214.150। আৰু ইয়াৰ ডিফাৰেন্স যদি আমি চাওঁ যে ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্টতকৈ সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত কিমান কাট অফ কম আহিলে 1.245। সো 1.245 কমিলে সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত আনৰিজাৰ্ভৰ ক্ষেত্ৰত ধুবুৰী জিলাত। সো আমি এটা অনুমান কৰিব পাৰোঁ থাৰ্ড প্ৰভিজনাল মেৰিট লিষ্টত কিমান আৰু কাট অফ কমিব পাৰে, ঠিক আছে। এটা মই এক্সপেক্টেড কাট অফ দি দিছোঁ 213ৰ আশে-পাশে থাকিব লাগে থাৰ্ড প্ৰভিজনাল মেৰিট লিষ্টত। এতিয়া যদি আমি চাওঁ এছচিৰ ক্ষেত্ৰত আমি যদি চাওঁ এছচিৰ পোষ্ট আছিল 37টা আৰু ধুবুৰী জিলাত ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্টত কাট অফ আছিলে 207.183 আৰু সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত আছিলে 203.454। সো ইয়াৰ ডিফাৰেন্স যদি আমি চাওঁ 3.729 আহিছে, ইমান কমিছে 3.729 কমিছে সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত এছচিৰ ক্ষেত্ৰত ধুবুৰী জিলাত। তো মই এটা এক্সপেক্টেড কাট অফ আপোনালোকক দি দিছোঁ 199ৰ আশে-পাশে থাকিব লাগে আপোনালোকৰ থাৰ্ড প্ৰভিজনাল মেৰিট লিষ্টত। ST প্লেন্সৰ ক্ষেত্ৰত যদি আমি চাওঁ, ST প্লেন্সৰ ক্ষেত্ৰত ধুবুৰী জিলাত পোষ্ট আছিলে 62টা আৰু ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্টত কাট অফ আহিছে 196.750 আৰু সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত আহিছে আপোনালোকৰ কাট অফ ST প্লেন্সৰ 192.683। সো ইয়াৰ যদি ডিফাৰেন্স চাওঁ আমি কিমান কমিছে ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্টতকৈ সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত কিমান কাট অফ কমিলে যদি চাওঁ আমি 4.067 কমিছে। সো ভালেখিনি কমিছে ইয়াত। সো এক্সপেক্টেড কাট অফ মই এটা দি দিছোঁ থাৰ্ড প্ৰভিজনাল মেৰিট লিষ্টৰ কাৰণে 180 আশে-পাশে আপোনালোকৰ ST প্লেন্সৰ থাকিব লাগে। PWD কেণ্ডিডেটছৰ কাৰণে যদি চাওঁ আমি PWD পোষ্ট আছিলে 31টা ধুবুৰী জিলাত। সো 183.917 গৈছিলে কাট অফ ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্টৰ আৰু সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত 174.444 গৈছে। দেখা গৈছে যে এটা হিউজ ডিফাৰেন্স আছে, ভালেখিনি ডিফাৰেন্স আছে। কিন্তু আমি যদি যিমানে তললৈ যাম তাৰ কেণ্ডিডেটছৰ সংখ্যা বাঢ়ি থাকে আৰু সিহঁতৰ মাৰ্কছসমূহ ওচৰ চাপি যায়, গতিকে কাট অফ ইমান এটা নকমিব। যিহেতু ডিফাৰেন্স 9.473 গৈছে, তথাপিও কাট অফ ইমান নকমিব পাৰে যিমান এইবাৰ কমিছে। সো 168 মই এটা দি দিছোঁ এক্সপেক্টেড কাট অফ। আৰু যদি আমি EWSৰ ক্ষেত্ৰত চাওঁ, ধুবুৰী ডিষ্ট্ৰিক্টত পোষ্ট আছিল 25টা। সো ইয়াৰ ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্টত কাট অফ আছিলে 214.500 আৰু সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত কাট অফ আহিছিলে EWSৰ 213.219। ইয়াৰ ডিফাৰেন্স যদি চাওঁ আমি কিমান ডিফাৰেন্স আহিছে সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্টতকৈ 1.281 কমিছে। সো এক্সপেক্টেড কাট অফ মই এটা দি দিছোঁ আপোনালোকক কিমান কমিব পাৰে 212ৰ আশে-পাশে থাকিব পাৰে ফাইনেল নহয় ইয়াৰ থাৰ্ড মেৰিট লিষ্টত, ঠিক আছে। সো আশা কৰোঁ ভিডিওটো ভাল পাব। যদি আপোনালোকে ভিডিওটো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সো যদি মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰি দিব।